যে অৰুপদে থকা কাললৈকে মই বিজেপিত নাথাকোঁ। বিজেপিক মই বেয়া নাপাওঁ, মোৰ ইচ্ছা বিজেপি মোৰ অন্তৰত এতিয়ালৈকে আছে, কিন্তু অৰুপদে নিচিনা থকা মানে নেতাত থকা মানে বিজেপিক কেতিয়াও মই মানে নাথাকোঁ। বিজেপিক ভাল পোৱাৰ কাৰণে মই সমৰ্থনো কৰিলোঁ যে বিজেপি মানে জিকিব লাগে, আমি জিকাইয়ে দিলোঁ। সংগ্ৰাম সমষ্টিবাসী হৈ মই একটাই মোৰ দুখ লগা কথা হ'ল যে লাহে লাহে বিজেপি কৰ্মী মানে দুখ পাই আছে, কিন্তু বিৰোধিতা কৰিব পৰা নাই বা কৰা নাই। সংগ্ৰাম সমষ্টিবাসীয়ে অৰুপদেক আশীৰ্বাদ দিলে, কিন্তু অৰুপদে কিন্তু আশীৰ্বাদ নিদিলে। তেতিয়াৰ দিনৰ বিজেপি আৰু আজিৰ দিনৰ বিজেপিৰ বহুত পাৰ্থক্য দেখা পাই আছিলোঁ। নায়কত্ব বাদহে ইয়াত প্ৰযোজ্য কৰা হৈছে সংগ্ৰাম সমষ্টিত। যদি কোনোবা নেতাৰ তলত কোনোবাই থাকিব পাৰে তেওঁহে বিজেপি কৰিব পাৰিব, বাকী জাতীয়তাবাদৰ কাৰণত ইয়াত বিজেপি কৰিব নোৱাৰে, যাৰ কাৰণত আজি দুৰ্ভাগ্যজনকভাৱে মই আজি বিজেপি ত্যাগ কৰিব লগা হৈছে। আজি মই বহুদিনীয়া এটা মোৰ সপোন আছিলে, এই সপোনটো মই ত্যাগ কৰিলোঁ। মানে মই আজিৰ দিনত বিজেপি ৰিজাইন দিলোঁ, পদত্যাগ কৰিলোঁ। মানে মই 2014 চনত বিজেপিত যোগদান কৰিছিলোঁ। তেতিয়াৰ দিনৰ বিজেপি আৰু আজিৰ দিনৰ বিজেপিৰ বহুত পাৰ্থক্য দেখা পাই আছিলোঁ। মই যেতিয়া বিজেপিত 15 চনত ইলেকশ্যন খেলিছিলোঁ, তেতিয়া ৰাজ্যিকত বিজেপি নাছিলে আৰু পৰিষদতো বিজেপি নাছিলে, তথাপিও মই কণ্টেষ্টেড হৈ আছিলোঁ, অলপ ভোটত মই হাৰিছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে মই কাম কৰি যাম, বিজেপিৰ হৈ কাম কৰি যাম। 2015 পৰা 2020 চনলৈকে মই গোটেই ডিষ্ট্ৰিক্টখনতে মই কাম কৰিছিলোঁ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মই অবজাৰ্ভাৰ হৈ আছিলোঁ। বিভিন্ন ধৰণৰ বিজেপিৰ কাৰ্যকৰ্তাৰ সংগঠনটো তৈয়াৰ কৰিছিলোঁ, আৰু লগতে মই ভাবিছিলোঁ মোৰ সংগ্ৰাম সমষ্টিত মই সমষ্টিটো মই বনাম। তাৰপিছত মই বনালোঁ, 90খন মই বুথ কমিটি বনালোঁ, বহুত কষ্ট কৰিলোঁ। সেই সময়ত বিজেপিৰ বুথ কমিটি বনাওঁতে বহুত কষ্ট হৈছিলে, কোনেও বিজেপিৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট হ'বলৈ মানে মান্তি হোৱা নাছিল। আমাৰ দিনত বিজেপিৰ কাৰ্যকৰ্তাই চাইকেল মাৰি বিজেপি ডিষ্ট্ৰিক্টত কাম কৰিছিলে, সমষ্টিত ঘূৰিছিলে। এতিয়াৰ দিনৰ কথা নহয় যে 4 চকা 2 চকা হওক, বহুত কষ্ট কৰি বিজেপিৰ কাৰ্যকৰ্তাবিলাকে কাম কৰিছিলে, ময়ো কাম কৰিছিলোঁ। সংগ্ৰামৰ গোপাল সাহা, অমিতাভ সাহা, গোপাল সেনলাল, প্ৰদীপ তিৱাৰী, মানস প্ৰতিম ৰায়, মনোজ ৰায় আৰু চিটিলে কেইজনমান ল'ৰাৰ লগ লাগি আমি প্ৰত্যেক দিন বুথ কমিটিৰ পৰা ইত্যাদি আৰম্ভ কৰি সব কাম আমি কৰিছিলোঁ আৰু সমষ্টিটো একদম পূৰা তৈয়াৰ কৰিছিলোঁ। কিন্তু 2020 চনত যেতিয়া মই নমিনেশ্যন দিলোঁ, নমিনেশ্যনটো নহয় দাবী কৰিলোঁ, তেতিয়া মোক টিকেট দিয়া নহ'ল, অৰুপদেক দিয়া হ'ল। অৰুপে আমাৰ সংগ্ৰাম সমষ্টিৰ নহয়, তথাপিও মই বেয়া পোৱা নাছিলোঁ। মই বিজেপিক ভাল পোৱাৰ কাৰণে মই সমৰ্থনো কৰিলোঁ যে বিজেপি মানে জিকিব লাগে, আমি জিকাইয়ে দিলোঁ। সংগ্ৰাম সমষ্টিবাসী হৈ মই একটাই মোৰ দুখ লগা কথা হ'ল যে লাহে লাহে বিজেপি কৰ্মী মানে দুখ পাই আছে, কিন্তু বিৰোধিতা কৰিব পৰা নাই বা কৰা নাই। সংগ্ৰাম সমষ্টিবাসীয়ে অৰুপদেক আশীৰ্বাদ দিলে, কিন্তু অৰুপদে কিন্তু আশীৰ্বাদ নিদিলে, নাচ গান কৰিয়ে থাকিলে। যেনেকুৱা প্ৰতিটো সমষ্টিৰ এটাকৈ TCLC চেয়াৰমেন থাকে, এই TCLC চেয়াৰমেনটো সি খামোচ মাৰি ধৰি ৰাখিলে। সংগ্ৰাম সমষ্টিবাসী উপহাৰ দিব পাৰিলেহেঁতেন, নিদিলে, মানে নিজৰ স্বাৰ্থটো পূৰণ কৰিবৰ কাৰণে সি নিদিলে। তাৰপিছত এতিয়াৰ কথাটো হ'ল, আমাৰ যিখন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নতুনকৈ কমিটি হ'ল, তেওঁৰ মই মতালিত বনালে, আৰু
এটা সময়ত ফগুৰিগাম সমষ্টিৰ পৰাই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট সভাপতি হৈ আছিলে আৰু আজিৰ দিনত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এজনো নাই আমাৰ ফগুৰিগাম সমষ্টিৰ কাৰ্যকৰ্তা ডিষ্ট্ৰিক্টখনতে নাই ইয়াতকৈ আৰু পৰিতাপৰ কথা কি আছে তেতিয়া মই ভাবিলোঁ যে অৰুপদেৱ থকা কাললৈকে মই বিজেপিত নাথাকোঁ বিজেপিক মই বেয়া নাপাওঁ মোৰ ইচ্ছা বিজেপি মোৰ অন্তৰত এতিয়ালৈকে আছে কিন্তু অৰুপদেৱ নিচিনা থকা মানে নেতাত থকা মানে বিজেপিক কেতিয়াও মই মানে নাথাকোঁ মই এইকাৰণে বিজেপি মই ত্যাগ কৰিলোঁ নাই কোনো ধৰণৰ নতুন ৰাজনৈতিক দলৰ লগত মই আলোচনা কৰা নাই মই মনৰ দুখতহে মই বিজেপি ত্যাগ কৰিলোঁ মই আজি যি বিজেপি কাৰ্যকৰ্তাক মই বনালোঁ ইমান কষ্ট কৰাৰ পিছতো যেতিয়া দেখা পালোঁ যে অৰুপদেৱৰ মতালি দিনক দিনে বাঢ়ি গৈ আছে কেতিয়াবা সাম্প্ৰদায়িক ভাৱৰ মানে সৃষ্টি কৰে কেতিয়াবা তেওঁ মানে নিজকে একক নায়কত্ব ভাৱ অনুভৱ কৰে যে মই থকাৰ কাৰণেহে বিজেপি জিকিছে কিন্তু বিজেপি মানে সমষ্টিখন যে বনাইছে কোনে ইয়াৰ কাৰ্যকৰ্তাৰ কোনো মূল্য নাই তেওঁ ভাবে যে মই বাহিৰৰ পৰা আহি ফগুৰিগাম সমষ্টিত আহি মই জিকিলোঁ এইটোৱে সি অনুভৱ কৰে কিন্তু ইয়াৰ কাৰ্যকৰ্তাক কোনো ধৰণৰ মূল্যবোধ কৰা নাই পুৰণা বিজেপিটো সন্মানে দিয়া নাই আজিৰ দিনত গোপাল সাহা গোপাল চেনলাল অমিতাভ সাহা মানস প্ৰতিম ৰায় এইবিলাক কি ডিষ্ট্ৰিক্টত কি কাৰ্যকৰ্তা হিচাপে থাকিব নাপায় নেকি ইহঁতে কি জেনেৰেল ছেক্ৰেটাৰী হৈ থাকিব নোৱাৰিলেহেঁতেন নেকি ইহঁতৰ কি যোগ্যতা নাছিলে নেকি কিন্তু এটা পৰিতাপৰ কথা যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট কমিটিখনত ফগুৰিগাম সমষ্টিৰে এজনো নাই এইটো মই বিৰাট দুখ পাইছোঁ এই দুখৰ কাৰণে মই বিজেপি আজি ত্যাগ কৰিলোঁ মই অনাগত দিনত ৰাজনীতি পথাৰত মানে যদি কোনোবাই আঁকোৱালি লয় মৰম চেনেহৰ ভাৱেৰে যদি আঁকোৱালি লয় তেতিয়াহ'লে মই যাম আজি সংবাদমেল আয়োজন কৰাৰ এটা মুখ্য উদ্দেশ্য হৈছে যে বিজেপি হৈছে এটা ৰাষ্ট্ৰীয়বাদী দল আৰু মই যোৱা 2020 চনৰ মোটামুটি মাৰ্চত জইন কৰা আজি 4 বছৰ হ'ল মোৰ বিজেপিত জইন কৰা আৰু মই যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ বহুত ভাল এইটো দলটোৰ নেতৃত্ব বা যিটো ছিষ্টেমটো ভালে আছে কিন্তু মই এটা দুৰ্ভাগ্যজনক কথাৰ কাৰণে আজি বিজেপি ত্যাগ কৰিব লগা হৈছে আজি আমাৰ অসমত বুলি কোৱা নাই আমাৰ ফগুৰিগাম সমষ্টি তথা BTCত যিটো মানে বিজেপি যিটো এটা প্ৰচেছ চলি আছে এইটো বিৰাট দুৰ্ভাগ্যজনক কথা এইটো একনায়কত্ববাদ এটা ছিষ্টেম চলি আছে যে মোক ভাল লগাৰ কাৰণে কাকবা ৰাখিব নাৰাখিব এইটো কাৰণে বিজেপি এটা চলি আছে একনায়কত্ববাদ যাৰ কাৰণত ইয়াতে ৰাষ্ট্ৰীয়বাদী দলৰ যিটো নীতি আদৰ্শ এইটোক পৰিত্যাগ কৰা হৈছে এইটো একনায়কত্ববাদহে ইয়াত প্ৰযোজ্য কৰা হৈছে ফগুৰিগাম সমষ্টিত যদি কোনোবা নেতাৰ তলত কোনোবাই থাকিব পাৰে তেওঁহে বিজেপি কৰিব পাৰিব বাকী জাতীয়তাবাদৰ কাৰণত ইয়াত বিজেপি কৰিব নোৱাৰে যাৰ কাৰণত আজি দুৰ্ভাগ্যজনকভাৱে মই আজি বিজেপি ত্যাগ কৰিব লগা হৈছে মই আজি বিজেপি ত্যাগ কৰিছোঁ বিজেপি ত্যাগ কৰিছোঁ মই 1 মাহ হ'ল এইটো মাৰ্চ ফেব্ৰুৱাৰীত মই বিজেপিৰ পৰা পদত্যাগ কৰিছোঁ বিজেপি নীতি আদৰ্শত মই বিজেপি দলত যোগদান কৰিছিলোঁ কিন্তু ফগুৰিগাম সমষ্টিৰ যিটো মানে ছিষ্টেমত যিটো চলি আছিলে একনায়কত্ববাদৰ কাৰণে দুৰ্ভাগ্যজনক ভাৱত আজি মই বিজেপি ত্যাগ কৰিব লগা হৈছে मोनसे गोजोनथाव खौरां बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां क
खम बेसेननि गेजेरजोंनो नोंथाङा नायनो हागोन बर'नि गासै गोजाम गोदान सावथुनफोरखौ। बर' सावथुन नायनो थाखाय ओंखारदों मोनसे आंगो स्ट्रिम एप। बे आंगो स्ट्रिम एपखौ नोंथाङा नोंथांनि मबाइलाव डाउनल'ड खालामनानै खम बेसेनावनो बर'नि गोजाम गोदान गासै सावथुनफोरखौनो नायनो हागोन। लोगोसे फैबाय थानाय समावबो बड' वेब सिरिज, डकुमेन्ट्रिज बायदिफोरखौबो नोंथाङा बे आंगो स्ट्रिम एपनि गेजेरजोंनो नुनो मोनगोन। बेनि अनगायैबो बर' सावथुननि दिहुनगिरिफोराबो बे आंगो स्ट्रिम एपआव गाव गावनि सावथुनखौ आपल'ड होनो थाखाय खौरां लाहरनो हागोन। आरो जाय बिथांमोननि सावथुनफोरा इउटुबाव पाब्लिश जायाखै बिथांमोनाबो बे एपआव आपल'ड होनो थाखाय खौरां लाहरनो हागोन। बेनिखायनो बर' सावथुननि दिहुनगिरि बिथांमोनहा गाव गावनि सावथुनखौ बे आंगो स्ट्रिम एपआव आपल'ड होनो गोसो दंब्ला नैबे 7086320938 जानबुं नम्बराव खौरां लाहरनो हागोन।